আকৌ গ্লাছ কেইখন লগাই দিম তাৰ পাইছে এয়া গ্লাছ লগোৱা নাই আৰু গ্লাছ লগাৰ পিছত কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰিব আৰু কিমান খৰচ গ'ল ভিডিওটো চাই থাকিলে গম পাব আৰু আমাৰ গোসাঁইঘৰটো প্ৰায় 80% কাম শেষ হৈছে এতিয়া আকৌ ৰং কৰিব আছে প্লাছ ওয়াৰিংটো কৰিব আছে এয়া ওয়াৰিংৰ মানে আন্ডাৰগ্ৰাউণ্ড হ'ব তো তাৰ কাৰণে এইবিলাক ৰাখি থৈ আছে আন্ডাৰগ্ৰাউণ্ড হোৱাৰ পিছত আপোনালোকক কিমান খৰচ গ'ল তাৰ ওপৰত এটা ধুনীয়াকৈ ভিডিওটো বনাই দিম তেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ইফালে লগোৱা নাই ইফালে লগাব মুঠৰ ওপৰত 4খন পাল্লাৰ খিৰিকী গ্লাছ আজি লগাই দিম ধুনীয়াকৈ তাৰ পাইছে আৰু গ্লাছত কিমান গৈছে সেইটো ধুনীয়াকৈ আপোনালোকক কৈ দিম আপোনালোকে ভিডিওটো চাই থাকিব ডিজাইন এনেকুৱা হ'ব তাৰ পাইছে পেকিং হৈ আছে আৰু লগাৰ পিছত কেনেকুৱা লাগে আপোনালোকে এটা কমেন্ট কৰি দিব দেই ধুনীয়াকৈ এটা লগাম ধুনীয়াকৈ আৰু গ্লাছৰ ডিজাইনটো মোৰ কিন্তু বহুতে ভাল লাগিছে আপোনালোকৰ এনে গ্লাছৰ ডিজাইনটো বা কেনেকুৱা লাগিল প্লিজ এটা কমেন্ট কৰি দিব দেই আৰু আপোনালোকে যদি লগাব বিচাৰে এনেকুৱা লগাব পাৰে আৰু গ্লাছটো হৈছে গোল্ডেন আৰু বিভিন্ন দুটা টাইপৰ ফুল পায় দুই তিনিটা টাইপৰ মানে ফুল পায় আপোনালোকৰ যোনটো ভাল লাগে সেইটোৱে লগাব পাৰে আৰু এটা পাইছে আমাৰ মিস্ত্ৰী আহি কামত লাগি গ'ল আৰু গ্লাছটো এটা পাইছে ইয়া এতিয়া মানে লগাই থাকিব আৰু এখন এখনকৈ ধুনীয়াকৈ লগা হ'ব আৰু মিস্ত্ৰী মানে ধুনীয়াকৈ যা যোগাৰখিনি কৰি লয় আৰু এতিয়া লগাব আৰম্ভ কৰিব আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এয়া এখন লগাই হৈ গ'ল ধুনীয়াকৈ আৰু ডিজাইনটো দেখা পাইছে ধুনীয়া লাগিছে মোৰ হলে আপোনালোকৰ বা কেনেকুৱা লাগে নাজানো আৰু এয়া দুখন হৈছে দুখন মানে ৰানিং হৈ আছে দুখন লগোৱা আৰম্ভ কৰি আছে লগাই আছে তাৰ পাইছে আৰু কেইদিনৰ পিছতে ৰংখিনি কৰি আৰু পুটিন ৰং কৰি মানে ধুনীয়া কৰা হ'ব লগতে ওয়াৰিংখিনিও কৰা যাব আৰু মানে আপোনালোকে চাই থাকিব ওয়াৰিংৰ এটা ভিডিও দি দিম আৰু এইফালে আমাৰ দুখন খিৰিকীৰ মানে গ্লাছ লগাই কমপ্লিট হৈ গ'ল তাৰ পাইছে ধুনীয়াকৈ মানে গোল্ডেন লাগি গৈছে আৰু মানে ধুনীয়াকৈ আৰু আপোনালোকে যদি এনেকুৱা লগাব বিচাৰে মানে লগাব পাৰে আৰু এয়া গোসাঁইঘৰটো একবাৰ দেখুৱাই দিলোঁ অলপ দূৰৰ পৰা আৰু ফাইনেলি আমাৰ 4খন মানে খিৰিকীও পাল্লা গ্লাছ লগাই হৈ গ'ল ইফালে দুখন আৰু সিটো সাইডে দুখন ধুনীয়াকৈ নিকিনে আপোনালোকক দেখুৱাই আছো দেই চাই থাকিব এই দুখন দেখা পালে আৰু ইফালে এই দুখন টোটাল মানে 4খন খিৰিকীৰ পাল্লাৰ গ্লাছ লগাই হৈ গ'ল কমপ্লিট আৰু খিৰিকী গ্লাছ কেইখনৰ কাৰণে মই 2-3টা পাৰ্টি খুদিছিলো এটা পাৰ্টিয়ে কৈছিল 2000 টকা লাগিব বুলিকে আৰু এটা পাৰ্টিয়ে কৈছিল 1800 আৰু এটা পাৰ্টিয়ে কৈছিল 1600 টকা তো তাৰে ভিতৰত মই এটা পাৰ্টিক দিলো যিটো পাৰ্টি নিজে 1600 টকা কৈছিল তাকে মানে 1500 টকাত গোটেইখিনি কাম কৰি দি গ'ল আৰু মানে গ্লাছ লগাই দিলে আৰু ধুনীয়াকৈ মানে ফিটিং কৰি দিলে তো 1500 টকা দি দিলো আৰু ধুনীয়াকৈ মানে দেখাই পালে কামখিনি কৰি দিলে তো আপোনালোকে যদি লগাব বিচাৰে লগাব পাৰে এটো গোল্ডেন গ্লাছ হয় আৰু এটো স্কয়াৰ ফুট জায়গায় কিছুমান জায়গাত 70 টকা কিছুমান জায়গাত 80 টকা কিছুমান জায়গাত 90 টকা তো আপোনালোকে যতে কম পায় তাতে লগাই ল'ব মানে দুই তিনটা জায়গাত মানে আপোনালোকে খুধি ল'ব আৰু মানে এটা জায়গাত খুধিয়ে মানে লগাই দিব মানে গ্লাছত মানে বহুত দাম কৰি দিয়ে তো এটো কাৰণে আপোনালোকে এবাৰ এক্সপ্লোৰ কৰি ল'ব তো এয়া আছিল আজি ভিডিও যদি ভিডিও চাই ভাল পালে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজিলৈ মানে অন্যটা নতুন ভিডিও লগ পোৱা আশাৰে আজিলৈ বিদায় মাগিছো বাই বাই জয় অসম জয় হিন্দ জয় ভাৰত